লিয়াল মানে কিবা কিবি না চাই থাকে জানে আপি চলিয়ে মানে চাই যাবই মানে এতে কিনো আছে কষ্টন এতে ই তাৰ কিনবা লগা বস্তু তাৰ কিনবা লগা বস্তু কি আছে তোমাৰ কিনবা লগা বস্তু এতিয়া মানে হাতত মাৰা একবাৰ হাতখন উঠ গেল এই হাতত মাৰা একবাৰ কিনি আছে খাৰুবাত এটা কথা মানৱ ভাই মানে খাই লৈ লৈছে এতিয়া বৰ্তমান এতিয়া মানে দিবা কাৰণে বোলে পইচা নাই এতে হেলাখান নহয় আমি কিন্তু ব্লগাৰ বিকাশ আৰু আজি মই যাই আছো ভলবম কৌশিক ভাইৰ লগত মজা খাইছে আজি দিয়ে আৰু পুৰা এনজয় আছে পুৰা একদম মজা বেলাতে যাম আমি পুৰা এইফালে পুৰা ডিজে উঠিয়াই দিছে আন্ধাৰ হৈছে অলপ পাছত দেখা আছো আপোনালোকক চোৱা উঠি আছে চবে আৰু আমাৰ অভিনেতা চাব পাৰে পুৰা একদম মহাদেৱৰ লগ ধৰিছে বুজি আছ কি ক'বা নেকি কিবা অসম বুলি মজা আগতে পুরা একদম দুনিয়ার একদম শিৱ বাবাৰ কাপোৰৰ দোকান দি দিছে আগতে কিছু অকল হয় মানে পুৰা একদম শিৱ বাবাৰ কাপোৰৰ দোকান পুৰা একদম চব ভলবমৰ চলা এইবিলাক আপোনালোককো যদি লাগে ইয়াতে এইখিনি নিব পাৰে আৰু বহুত কথা নাছিল তো এইটো কিনি ললো ইয়াতে 30 টকা লৈছে আৰু এইখন লৈছে 10 টকা টকা যদি নানে আৰু ইয়াতে কিনি ল'ব আৰু মজা ধুনীয়া দোকানে আছে আৰু টেনশ্যন কৰা নাই কিনি লওক ইয়াতে কিনি লওক कौन है ये लोग कहां से आते हैं টেনশ্যন কৰাৰ কথা নাই যি লাগে চব পাব লাগে যদি টিকট পাই যাব টিকট ইয়াতো ভাই পুৰা পানী আনবা যাই আছো পানী আনবা যাই পাই নাই বহুত দূৰ আছে কিজানি আৰু আনক কেনা আজি জোচ মজা লাগিছে অতি জোচ কেনা আজি আমাৰ বিকাশৰ 500 সাবস্ক্ৰাইবাৰ কৰি দিয়ক জলদি আনা ওৱানকে হ'লে চবকে পাৰ্টি পাব ঘৰো আহি যাব ৰাস্তাত আহি কিনে যদি পিয়া লাগে নহ'লে টেনশ্যন ল'ব নাই পানী দিছে মানুহজনে মানে পুৰা একদম পৰা যি বটলবিলাক আছে আৰু সেইবিলাক লৈ যাই আছে যাতে কাৰো মানে সেই নহয় আৰু বেষ্ট হ'ব দিয়া নাই বস্তুটো কিবা নহয় কিবা কামত খটাব And I find myself wondering what did happen to the last 10. I ran away with my life, fast forward. আৰু গাইজ গা চা ধুই মজাকে আহিছিলোঁ
গান শেষ মানব ভাই মানে তৃতীয় করে গম মানে গেছে এই মনির যখন দেখা পালি হল মানে কিবা কিবি না সাইজে থাকে জানে আপি চলিয়ে মানে সাইজে যাবই মানে এতে কিনো আছে কষ্ট এতে ই তার কিনবা লাগা বস্তু তার কিনবা লাগা বস্তুতে কি আছে তোমার কিনবা লাগা বস্তু এতিয়া মানে হাতত মাৰা আবাদ হাতখন উঠ গেল এই হাতত মাৰা আবাদ কিনি আনছে খাৰুবাদ কিনছে আৰু এবাদ কিনছিল দাম 30 টাকা হলে টাকা লৈছে নেকি 60 টাকা লৈছে মানে 60 টাকা লৈছে আৰু বৰ্তমান বস্তুটো নাই খেলে থৈছি আৰু তাতে নাম লেখা আছিল কিবা প্ৰিয়া বোলে প্ৰিয়া বা কোনি গাৰ্লফ্ৰেণ্ডৰ নাম হলা কিবা মুনমি প্ৰিয়া বা কোনি ব্ৰেকআপ দিব কিন্তু ব্ৰেকআপ দিব ডাইৰেক্ট কৈছো ব্ৰেকআপ দিব দোকান নেকি এই মজা লগা ই কৃষ্ণ মানে আমাৰ কলেজ যুগৰ কৃষ্ণটো এটা কথা মানৱ ভাই মানে খাই লৈ লৈছি এতিয়া বৰ্তমান এতিয়া মানে দিবা কাৰণে বোলে পইচা নাই এতে হেলাখান নহয় আমি কিন্তু পইচা নাথাম মূলত এই 50 টাকা খান আছে 20 টাকা ঘূৰি নিয়ে এতে কিন্তু বাচন ধুব লাগিব এলা বাচন ধুব লাগিব তুমি ধুব লাগিব হেলাখান আমি গুচি যাম মানুহ আশা যাই আছে না গুচি যাম আমি কিন্তু কি তোমাৰ লগত পইচা আছে 20 30 টাকা হ'ব বাচন ধোৱা ডাইৰেক্ট বাচন ধোৱা এটাৰ কথা কৈ লাভ নাই বাচন ধোৱা ডাইৰেক্ট আজি মানে বিকাশ আজি মানে জীৱনৰ পুৰা জ্বালাটো পাই গৈছ না জ্বালা পাইছো মানে ভালো লাগছে এইখিনি জ্বালাও পাইছো আৰু ভৰিৰ পৰা সেইটো কথা হয় কিন্তু সেইটো কথা ভাল লাগছে আৰু মানুহ আছে না বেছি মানে কষ্টটো গম নাপায় এনজয় মি মোৰ ভৰিত পকাই কামুৰিছি মন্দিৰৰ ভিতৰে মোৰ নমস্কাৰ